নগাঁও জিলাৰ ঐতিহাসিক নৌলামিন ষ্টেডিয়ামত আজি সৃষ্টি হ'ল এক অভূতপূৰ্ব দৃশ্য। প্ৰায় 15,000 ছাত্ৰ-ছাত্ৰীয়ে একেলগে স্বৰ্গীয় ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰি স্থাপন কৰিলে এক অনন্য বিশ্ব ৰেকৰ্ড। এই মহৎ অনুষ্ঠানখনৰ আয়োজন কৰিছিল নগাঁও জিলা প্ৰশাসনে। কাৰ্যসূচীখনত ছাত্ৰ-ছাত্ৰীৰ সমবেত কণ্ঠত প্ৰতিধ্বনিত হ'ল ভূপেন হাজৰিকাৰ অমৰ গীত মানুহে মানুহৰ বাবে। ইণ্ডিয়া বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম লিখিবলৈ সক্ষম হয় এই অনুষ্ঠানে। এই কৃতিত্বই নগাঁও জিলাক কেৱল ৰাজ্যত নহয় সমগ্ৰ দেশতে গৌৰৱময় আসনত বহুৱাবলৈ সক্ষম হয়। কাৰ্যসূচীখনত উপস্থিত আছিল জিলা প্ৰশাসনৰ উপদস্থ বিষয়া, শিক্ষাবিদ, সমাজসেৱী আৰু হাজাৰ হাজাৰ দৰ্শক। সকলোৰে মন্তব্য, ভূপেন হাজৰিকাৰ গীত কেৱল সংগীত নহয়, ই একতাৰ শক্তি আৰু মানৱতাৰ প্ৰতীক। আজিৰ দিনটো সঁচাকৈ নগাঁওবাসীৰ বাবে এক ঐতিহাসিক আৰু বিশ্বমানৰ গৌৰৱৰ দিন। প্ৰতিখন কলেজৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, অধ্যক্ষসকল, সন্মানীয় উপাচাৰ্য ডাঙৰীয়া সকলোকে আজি যদি জয়যুক্ত হৈছে, নগাঁওবাসী ৰাইজ জয়যুক্ত হৈছে, আমি মাত্ৰ নিমিত্ত হিচাপে জিলা প্ৰশাসনে কিবা এটা কাম আগবঢ়াই দিছিলোঁ। তাৰ বাবে সকলোকে বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু এই প্ৰচেষ্টাৰ জৰিয়তে আজি ইণ্ডিয়া টুডে গ্ৰুপ তথা আপোনাৰ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ জৰিয়তে অকল এটি অভিলেখ স্থাপনৰ কথাই নহয়, তেওঁলোকৰ জৰিয়তে, কিয়নো সংবাদ মাধ্যম এটা এনে মাধ্যম যাৰ জৰিয়তে অত্যন্ত পাৱাৰফুল এটা মিডিয়াম, আজি তেওঁলোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমি ভূপেনদাৰ ইতিমধ্যে দেশ বিদেশ তেওঁৰ গীত বা তেওঁৰ গীতৰ যিখিনি কথা সেইখিনি বিয়পি গৈছে। কিন্তু আজি পুনৰবাৰ আমি আৰু এটি ক্ষুদ্ৰ প্ৰচেষ্টা কৰিছোঁ, যাৰ জৰিয়তে এই ৰেকৰ্ডৰ জৰিয়তে যাতে পুনৰবাৰ আমি বিশ্বৰ প্ৰতিটো কোণাত ভূপেনদাৰ গীতবোৰ আমি লৈ যাব পাৰোঁ, তাৰ সেই এটি সৰু প্ৰচেষ্টা কৰা হৈছে। তাৰ বাবে পুনৰবাৰ যিসকল ব্যক্তি জড়িত হৈ আছিলে তেওঁলোক সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। জিলা প্ৰশাসন ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে একেলগে 16,740 গৰাকী শিক্ষাৰ্থীয়ে পৰিৱেশন কৰি এক ইণ্ডিয়া বুক অৱ ৰেকৰ্ডক সন্নিৱিষ্ট হ'ল। মই ধন্যবাদ জনাইছোঁ প্ৰতিগৰাকী শিক্ষাৰ্থীক, ধন্যবাদ জনাইছোঁ নগাঁও জিলা প্ৰশাসন, ধন্যবাদ জনাইছোঁ নগাঁওবাসী ৰাইজক, বিশেষ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াক। আৰু এই যিটো গৌৰৱ, অসমৰ বাবে গৌৰৱ, আজি এই মুহূৰ্তটো আমাৰ কাৰণে Almost 17,000 participants from all schools and colleges participated to create a record for India Book of Records, Dr. Bhupen Hazarika. It was commendable to see so many students participating, singing, clapping. To see their unity and coordination, it was really nice. Very, very nice. Congratulations to all of them. And in the state of Assam. Thank you.